বিহু লেগে একদিন আছে পালা মারি আছে ঘন্টা ক'ত পালা মাৰি দেখা ঘণ্টা নকৰো যা ভাল কাম যা কি হলে নমস্কাৰ মোৰ নাম মহেশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিন ব্লগ যেহেতু মাঘৰ বিহু আহিলে আৰু মাজতে এটা দিন আজি যেহেতু ৰবিবাৰ আৰু এফালে আমাৰ চাব পাৰে আমাৰ ভেল্লা ঘৰটো সম্পূৰ্ণ হোৱাই নাই ভেল্লাটো ৰাতি মাজৰ কামিটো গাঠা হ'ল আৰু আজি বাকীখিনি আৰম্ভ কৰিম আৰু আমাৰ এইফালে টঙালৰ অভাৱ যেহেতু আমাৰ এই তিনিটাৰ মাজত কোনো টঙাল তুলিব নাজানে ভালকৈ সেইকাৰণে এতিয়া ওপৰত উঠি যাই আছোঁ আৰু যিকেইডাল আছে সেইকেইডালেদি আমি ওপৰৰ কামিটো এতিয়া ফিল আপ কৰিব চাওঁ আৰু যি হয় আৰু আমাৰ এইকেইটা এই দেখাত আটাই টঙাল লৈ আছে আটাই কামিত ধৰি আছে চাওঁ আৰু ভগৱানৰ কৃপাত কি হয় আৰু আজি ৰাতিপুৱা যিহে ৰ'দ বাপৰে বাপ দিনৰ 1 বজাত ৰ'দ দি আছে বেয়া গৰম লাগছে ৰাতিপুৱা জেকেটটো পিন্ধি আহিলোঁ ঠাণ্ডা লগাৰ কাৰণে আৰু এতিয়া পূৰা ৰ'দ পৰি আছে হিন্তি জেগাত আৰু প্ৰতি বছৰে আমাৰ হিন্তি জেগাত ভেল্লাটো বনোৱা হয় যিহেতু এইবাৰ অলপমান জেগাখিনি লেতেৰা হৈ আছে সেইকাৰণে অলপমান কাষত দেখি বনছোঁ আৰু ভেল্লাটো আমাৰ সৰু হোৱা নাই বিৰাট ডাঙৰ হৈছে কাৰণ চাব পাৰে ভেল্লাটো একদম আপেল আন দেখা হৈছে এতিয়া তাকে আৰু ভগৱানৰ আশীৰ্বাদ কি হয় হোলী ভালেই আছিল য়েছ দেখা ঠিক কথা কৈছে কিন্তু এইটো ৰঙালাও আনিছে আৰু আমাৰ ভেল্লাটো মানে ৰাস্তাৰ কাষতে হৈছে না সেইকাৰণে যোনে যাই আছে চবৰ পৰাই এটা এটা কমেণ্ট আমি শুনিব পৰা হৈ আছোঁ কাৰণ চবেই কৈ আছে যে ভেল্লাটো কি ভেল্লা আপেল আনিছে ৰঙালাও আনিছে বহুত কিবা কিবি এতিয়া আমি বস্তিৰ মাজে মাজে কলগছৰ পাত আনিব যাই আছোঁ কাৰণ যিহেতু আমি মানে এইবাৰ ভেল্লাটো নাৰাৰ ব্যৱহাৰ নকৰোঁ পূৰা একদম কলগছৰ পাতেদি বনাম আৰু এইটো আমাৰ মেইন সম্পাদক আৰু এওৰা আমাৰ হাকটা লৈ আহি আছে দেখা সাধাৰণ সম্পাদক আপোনাৰ পোষ্টটো দিয়া হৈছে এইগিলা নকৰো যে আৰু আজি পৰা কি আহে ভেল্লা উঠাব লাগব যেনকে কি ন নে কি চতো মামা অঁ জীৱন গাইছ কেনে ফিলিং দেখা বাপৰে বাপ আৰু বন্ধু একো মানা কৰিব লাগিব অৱস্থা হৈছোন মিয়েছ নালাগা হৈছি কেনে দেখা হৈছি কৃষ্ণ বিহু লেগে একদিন আছে পালা মাৰি আছে ঘন্টা ক'ত পালা মাৰি দেখা ঘণ্টা নকৰো যা ভাল কাম যা কি হলে গোটা মূল্য আছা গোটা পিপিৰে নে মাহী বাল গাত উঠাই নকৰো কাম এনেকে আহিলি যা মই ঘৰ যা একদম অৱস্থা বেয়া এতিয়ালৈ বাঘ এটাই হোৱা নাই গাইছ 7 বাজে কালি উৰুকা খালি উৰুকা ভাই কি ধুনীয়াকৈ মাছ মাংস বজাৰ কৰিব যাব লাগে এই বাঘ হাতি আছো বা তলত এইকেইটাই কি অসাত চলি এই বিহুৰ কাৰণে 7 দিন আগতে ইহঁতে ভেল্লাটো আৰম্ভ কৰিছে আৰু 1 মাহ আগতে আৰম্ভ কৰ আৰু এফালে অৱস্থা কিবা পালা ভৰিত নপৰি লাগছি আনিছো দে ক'ব নোৱাৰিছোঁ আৰু কি হ'ব আজি দেখা ভেল্লা হ'ব না সেইটো হয় উপায় নাই আৰু ৰাইজ বহুত দেৰি হৈ গ'ল গধূলি হ'বা হ'ল এইফালে পেটত নাই ভাত দেহাত নাই এনাৰ্জি আৰু আমাৰ এইফালে ভেল্লাটো কমপ্লিট হোৱাই নাই এইফালে লাগি আছে হয়তো আজি ৰাতি হৈ যাব টেনশ্যন ল'ব নালাগে আজি পূৰা ৰাতি শেষ কৰি দিম কিন্তু আৰু দেহাত এনাৰ্জি নাই যাতে আৰু ভিডিঅ'টো শেষ কৰি দিওঁ হিন্দিতে যদি ভাল লাগিল লাইকটো কৰি দিব আৰু বেয়া চেয়া নাপোৱা আৰু ভালকৈ দেখাব নোৱাৰিলোঁ আমাৰ আপেলটো I mean ৰঙালাওটো বাই বাই